খবৰ নিশ্চয় ভাল আপোনালোকৰ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু বহুত দিনৰ পিছত আপোনালোকলৈ লৈ আহিছোঁ। মই অলপ এক্সাইটেড হৈ আছোঁ আজি মোৰ বন্ধু এজনৰ লগত আজি অলপ বেলেগ মানে এগাত যাম আৰু পাৰ্ক এখনত যাম। আপোনালোকে পাৰ্কখন মোৰ ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু পাৰ্কখন আমাৰ ওচৰতে হয়, আপোনালোকে হয়তো দেখা নাই। আজি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম তাতনো কি আছে, পাৰ্কখন কেনে প্ৰজেক্ট আছে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু বন্ধু এজনক বকত লগ পাম আৰু বকৰ পৰাই গৈ থাকিম। ঠিক আছে, সাহিত্য মীনাক্ষী উপবন এইখনেই হৈছে পাৰ্কখনৰ নামটো। ইফালেদি আমি সোমাই যাব লাগিব, এইবাৰ অলপ কাঁচা ৰাস্তা। কিমান দূৰ যাব লাগে চাই থাককচোন আপোনালোকে ভিডিঅ'টো, আৰু ময়ো গৈ আছোঁ। ঠিক আছে, অলপ দূৰ আহিলোঁ, আহিয়ে পালোঁ এইখন কলবাগান। ধুনীয়াকৈ কলবাগান এখন বনাই থোৱা আছে চাইডত দেখি, আৰু কিছু দূৰ গ'লে পাম কিজানি, অলপ অলপ দেখা পাইছোঁহি। আহিলোঁ বাৰু, ঠিক আছে পালোঁহি। ঠিক আছে, এইবাৰ আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি আহি পালোঁ সাহিত্য মীনাক্ষী উপবন মানে পাৰ্ক বকৰ আণ্ডাৰতে। ইয়াতে আপোনালোকে গোটেইখিনি পঢ়ি চালে গমে পাব ক'ত আছে পাৰ্কখন আৰু কি। আপোনালোকক এইখন হৈছে মূল গেটখন, ইফালেদি আমি সোমাই যাম আৰু গেটখন আচলতে বন্ধ আছে, লক কৰা আছে নেকি আজি বা খোলা আছে নে নাজানো, কিন্তু সোমাবৰ কাৰণে চেষ্টা কৰে। ইফালে আছে আপোনালোকক দেখাই আছে, ইফালে নমস্কাৰ ধুনীয়াকৈ ধুনীয়া ময়ূৰৰ প্ৰতিছবি আৰু ইফালে হাতী ধুনীয়াকৈ প্ৰতিছবি বনাই দিছে। তাৰপিছত আপোনালোকক দেখাই আছোঁ এইখন হৈছে বেনাৰখন, এইফালে বেনাৰখন দেখাই আছোঁ আপোনাক। এইফালে ধুনীয়াকৈ গেটখনত ধুনীয়াকৈ বনাই থৈ দিছে, ইফালেও আছে ময়ূৰৰ আৰু হাতীৰ ছবি। তাৰপিছত সিফালে ধুনীয়াকৈ মানুহৰ প্ৰতিছবি আঁকি থৈ দিছে। ভিতৰত সোমাব পৰা অলপ চেষ্টা কৰিছোঁ। এনেকৈ আমি অলপ সোমাই যাওঁ, ইফালেদি ইফালে এনেকৈ সোমাই আহিলোঁ আৰু সিফালে ভিতৰত অলপমান যাম আৰু আপোনালোকক মই দেখুৱাই আছোঁ। ফাইনেলি পাৰ্কত সোমালোঁ। এইখন পাৰ্কখনৰ নামটো ইয়াতে আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মই মানুহজনৰ লগত কথা পাতি লওঁ, খুৰা একজন আছে, তেখেতৰ লগত কথা পাতি লওঁ। পাৰ্কখন তেখেতসকলে বনাইছে বুলি দিনৰ পৰা শুনি আছোঁ। জেগাখিনি কি বুলি কয় এইখিনি? ধনহাটী ন? এইটো বকৈ পৰে, আমাৰ বকৈ ধনহাটী পৰে। তাৰপিছত আপোনালোকে পাৰ্কখন বনাইছে? আমাৰ ডিপাৰ্টমেণ্টে বনাইছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা পাৰ্ক। ইয়াতে কি কি সুবিধা আছে আপোনাৰ পাৰ্কত? গছ পুলিৰ পৰা কি কি সুবিধা আছে? যিখিনি দেখিছে এই আৰু মানে এইবিলাক মানে হেৰি কৰা আছে, মানে ফ্লক মানে দিয়াটো আছে, গোটেইটো দেখিছে। যিবিলাক মানে যিবিলাক আৰু যাতে মানে গছ পুলিৰ কাষে যিবিলাক পোষ্টাৰ বেনাৰ লগোৱা আছে সেইবিলাক মানে গছৰ পুলিৰ নাম হয় নেকি? নাম হয় না? নাম হয়। বিভিন্ন জাতিৰ গছ আছে আৰু বিভিন্ন জাতৰ গছ আছে। ঠিক আছে, ফুল গছ আছে আৰু এই গছ পুলি আছে। আপোনালোক দুইজনে থাকি আছে? এনে আমাৰ হেৰি পাঁচজন ষ্টাফ। এজন ঘৰৰ পৰা অহা যোৱা কৰে, তাৰপিছত আমি দুজন দিন ৰাতি তাৰমানে আমি অলপ ৰটেশ্যন ছিষ্টেমত তাৰমানে আমি হেৰি কৰোঁ। ছাৰে আমাক তেনেকৈ তাৰমানে দিছে, মানে ৰেষ্ট লোৱাৰ কাৰণে। দুইদিন আমি মানে দুজনে থাকোঁ আৰু দুজনে দুদিন ইয়াতে থাকে। দিন ৰাতি 24 ঘণ্টা কিন্তু ইয়াতে থাকিব লাগে। ঠিক আছে, এইফালে পাৰ্কখনত ধুনীয়াকৈ প্ৰতিছবি বনাই থৈ দিছে, এইবিলাক চৰাইৰ ধুনীয়াকৈ আপোনালোকে দেখা পাইছে। আপোনালোকক দেখাই আছোঁ। সম্পূৰ্ণ পাৰ্কখন দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু আচলতে পাৰ্কখন অলপমান জংঘল হৈ আছে, কাৰণ বাৰিষা পনে উঠিলহে, তো সেইকাৰণে পাৰ্কখন ইমান ভালকৈ চাফা কৰিব পৰা নাই, কৰি আছে কাৰণ আৰম্ভণিহেতো লাহে লাহে লাইনত আহিব আৰু ধুনীয়াকৈ বনাই আছে। আৰু বিভিন্ন জাতিৰ গছ পুলি ইয়াতে আছে, ধুনীয়াকৈ ৰুই থোৱা আছে। আপোনালোকক চব দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু যি আহি পোৱা নাই তেওঁ আহিব। আৰু ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে বনাই থোৱা এখন পাৰ্ক। মই ভাবিছিলোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নহয়, কোনোবা হেৰি বনাইছে নেকি, পাৰ্চনেলি বনাইছে নেকি, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা হয়। কিন্তু যিমানখিনি সংৰক্ষণ কৰিব লগা আছিল সেইখিনি পৰা নাই বাৰু, লাহে লাহে কৰি আছে, নিশ্চয় ভাল হ'ব। এইফালে বহাৰ সুবিধা, ধুনীয়া ৰেষ্ট ল'ব পাৰে, আপোনালোকে আহিলে ৰেষ্ট ল'ব পাৰে। আৰু এইফালে ধুনীয়াকৈ বনাই দিছে গ্ৰীণ হাউচ, এইফালে আছে গ্ৰীণ হাউচ, ধুনীয়াকৈ বনাই দিছে গ্ৰীণ হাউচ। আৰু ইফালে মই অলপমান সোমাই চাম গ্ৰীণ হাউচত, প্ৰথমতে সোমাইছোঁ আপোনালোকৰ দেখিছোঁ এইখন গ্ৰীণ হাউচখন। এনেকৈ সোমাই অলপমান দেখুৱাম কি কি আছে ইয়াৰ ভিতৰত, আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এয়া সোমাই গ'লোঁ গ্ৰীণ হাউচত, আৰু গ্ৰীণ হাউচৰ পৰিৱেশটো এইফালৰ পৰাই দেখুৱাইছোঁ আপোনালোকক।
আৰু দেখিব পাই ইফালে তপস্যাত মগ্ন এইফালে আপোনালোকক দেখুৱাইছোঁ অলপমান এই তপস্যা কৰি আছে গাছ চাছ ভাঙি শেষ পাত চাত নোহোৱা হৈছে তপস্যাত বহিয়ে আছে উঠা নাই মুঠতে আৰু এইজনে ঋষিজন এই দেখি পাবা হেল্ল' গাইছ পাৰ্কখন চাই ভাল লাগিল সঁচাকৈ ভালে লাগে এইটো প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ঘূৰি থকা পাৰ্কটো আৰু অলপমান চাফা কৰিলে ভাল লাগিব বেছিকৈ আৰু মোৰ লগত আছিল আহি যাব বন্ধু এজন আমি দুইজনে ভাল লাগিছে তো আপোনালোকে আহিব ধুনীয়া পাৰ্কখনত গোটেই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ আপোনালোকে চালে নিশ্চয় গম পাব সঁচাকৈ কিবা অলপ ভাল লাগে আৰু আহি যিয়ে মানে মন চন মাৰি থাকে ঘৰত সিয়ে অলপমান আহি কিনে ওচৰতে যিহেতুকে ভোকৰ আন্দোলনতে হয় আপোনালোকে আহি অলপমান ফুৰি যাব পাৰে ধুনীয়াকৈ ধুনীয়া এখন পাৰ্ক আজি অলপ মানুহ কম আছে